নমস্কাৰ। আজি পুনৰ আপোনালোকলৈ আগবাঢ়িছোঁ সঞ্জিত দাসৰ দ্বাৰা ৰচিত নীলাখামৰ চিঠিৰ এয়া দ্বিতীয় পৃষ্ঠা। মৰমৰ চেনাই ধন, পোনপ্ৰথমে তোমাক মৰম যাচিছোঁ। আজি আবেলি বহুত দিনৰ পিছত তোমাক দেখিও মোৰ মাতিব সাহস নহ'ল। আন দিনাৰ দৰেই তোমাক আলেঙে আলেঙে চালোঁ। নৈৰ পাৰত বহি বৰশী বাই আছিলা। তোমাক বহুত সময় লাগি চাইছিলোঁ। এবাৰ দুবাৰ মনটো ইচপিচাইছিল। এনে লাগিছিল মই যেন তোমাক সাৱটি ধৰিম। কিন্তু তোমাক হেৰুৱাৰ শিহৰণ এটাই মোক তোমাৰ কাষলৈ যাবলৈ বাধা দিছিল। সেয়ে আন আবেলিকেইটাৰ দৰে আজিৰ আবেলিটো মৌনতাৰ সিপাৰত পাৰ হ'ল। চেনাই ধন, তোমাৰ জীৱনৰ সাৰথি মোক কৰিবানে? তোমাৰ হৃদয়ৰ কাৰেঙত মোক ৰাখিবানে? মই যে আজলি চোৱাচোন, তোমাক মোৰ মনৰ কথাবোৰ কোৱাই নাই। তোমাক আৰু সুধিছোঁ। ফাগুন পালেহি, তোমাৰ উৰুঙা দেহাটোৱে চাগে বহাগলৈ ঢাপলি মেলিছে নহয় জানো? এইবাৰ তোমাৰ সৈতে এপাক নাচিম বুলি ভাবিছোঁ। তুমি যদি বেয়া পোৱা নানাচো দিয়া। কালি কি হ'ল নাজানো, তোমাক সপোনত দেখিছিলোঁ। তুমি দৰা সাজেৰে আহি মোক সাৱটি ধৰিছিলা। মই তেতিয়া তোমাৰ বুকুৰ মাজত সোমাইছিলোঁ। যেতিয়া ৰাতিপুৱা সাৰ পালোঁ, নিজৰ হাঁহি উঠিল। চেনাই ধন, তুমি আজিকালি আমাৰ গাঁৱৰ ফালে নহা হ'লা। তুমি যেতিয়া আমাৰ পদূলিৰ আগেৰে চাইকেল চলাই পাৰ হৈ যোৱা, তেতিয়া মোৰ দুচকুৱে তোমাৰ ফালে অভিমান ভৰা চাৱনিৰে চাই ৰয়। তুমি মোৰ মনৰ কথাবোৰ কিয় বুজি নোপোৱা? যদি বুজি পোৱা, তেতিয়াহ'লে তোমাৰ হৃদয়ৰ দুৱাৰখন কিয় খুলি নিদিয়া? তুমি লগা সুগন্ধটো মোক বাৰুকৈ আমনি কৰে। আজিলৈ আৰু নিলিখো দিয়া। তুমি ইমানবোৰ পঢ়ি আমনি পাবা। এটি তোমাৰ তৰামাই।